নিউজ 5 অসমৰ দৰ্শকসকলক এই মুহূৰ্তত নিৰ্বাচনৰ এটি খবৰ দিবলৈ লৈছো। আগন্তুক 2021 চনৰ নিৰ্বাচনত কাৰ দখললৈ যাব দলগাঁও বিধানসভা সমষ্টি। দলগাঁও বিধানসভা সমষ্টিত আগন্তুক বিধানসভা নিৰ্বাচনৰ ব্যাপক তৎপৰতা। প্ৰতিটো ৰাজনৈতিক দলে দলগাঁও বিধানসভা সমষ্টিৰ নিজ নিজ হাতত লোৱাৰ কাৰণে আৰম্ভ কৰিছে ন কৌশল। যদিও দলগাঁও বিধানসভা সমষ্টিত বিগত 15 বছৰ ধৰি বিধায়ক ইলিয়াছ আলীৰ দখলত আছে, ফলপ্ৰয়ী উন্নয়নমূলক কাম নোহোৱাৰ বাবে ৰাইজে বিকল্প চিন্তা কৰিবলৈ বাধ্য হৈছে আৰু তাৰে পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে AIUDF দলে। 20 লক্ষ টাকা দিছে, উনি কমসে কম 1 কোটি টাকা ওনার কর্তব্য আছে যে দলগত মানুষের খবর নেবেন। উনি কিন্তু ঘটনা বারে খবরই না নেই, উনি একবারে লকডাউনের মধ্যে পুরা বাড়ির ভিতরে থাকছে। তো যাই হোক, আজকে ভালো লাগছে যে আল্লাহ হয়তো এতদিন হয় না, এখনো হয়েছে। তো সবথেকে বড় কথা যে আমি এই দলটা যে খালি মজিউর ভাই গাড়ি চালায়, এগুলো গাড়ি চালায়। মজিউর ভাই আলহামদুলিল্লাহ আল্লাহ ওনার MLA হওয়ার আগেই ওনার নিজের কামাই দিয়ে উনি ইনশাল্লাহ ওই গাড়ি কিনছে, ওই গাড়ি চালায়। অদ্ভুতপূৰ্বভাৱে জনপ্ৰিয়তা বাঢ়িছে AIUDFৰ মজিবুৰ ৰহমানৰ। পদুপুৰী গাঁৱত AIUDF দলৰ সাধাৰণ সম্পাদক তথা দলগাঁও সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী মজিবুৰ ৰহমানৰ উপস্থিতিত নুৰ ইছলামৰ নেতৃত্বত প্ৰায় শতাধিক কংগ্ৰেছ দলৰ নেতাকৰ্মীয়ে AIUDF দলত যোগদান কৰিছে। সভাত উপস্থিত থাকি সম্পাদকগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। এই সন্দৰ্ভত এই লকডাউনটোত আপোনাৰ কিমান মানুহ ইণ্ডাষ্ট্ৰী বন্ধ হৈছে, কিমান দুখীয়া মানুহৰ আপোনাৰ যিবিলাক মানুহক দিন হাজিৰা দিন মজুৰি কৰি খোৱা মানুহ, এইবিলাক মানুহৰতো পেটত লাট মাৰা হৈছে। গতিকে আল্টিমেটলি এইবাৰ এই চৰকাৰটো অহাৰ কোনো প্ৰশ্নই নাহে। দীৰ্ঘদিন ধৰি অকিলগৰাকীক কাৰাবন্দী কৰি ৰাখিছে, ইয়াৰ বিষয়ে কি ক'ব? তেখেতৰ দেশপ্ৰেমী, অখিলগগৈ ডাঙৰীয়া দেশপ্ৰেমী। দেশৰ কাৰণে তেখেত কাৰাবন্দী হৈ আছে, দেশৰ কাৰণে মাত মাতাৰ কাৰণে, আপোনাৰ দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতাৰ কাৰণে তেখেতক মানে অন্যায়ভাৱে ফেচিষ্ট গভৰ্ণমেণ্টে তেখেতক জেলত ভৰাই ৰাখিছে। আমি বিচাৰিছোঁ অতি শীঘ্ৰে তেখেতক আপোনাৰ ৰিলিজ কৰি দিব লাগে। ৰৌতাৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট, নিউজ 5 অসম।